साइकेलजों अयोध्यानि राम मन्दिरसिम प्रदीप चन्द्र देबनाथनि दावबायनाय। अयोध्यानि राम मन्दिरसिम हारसिङैनो साइकेलजों दावबायगोन क'क्राझार सोहोरनि शान्तिनगर वार्ड नं 2 नि थागिबि प्रदीप चन्द्र देबनाथआ 2 दाननि थाखाय क'क्राझारनिफ्राय अयोध्यानि राम मन्दिरसिम साइकेलजोंनो दावबायगोन। दिनै बेलासिनि 1 रिंगासोआव क'क्राझारनि शान्तिनगरनिफ्राय गावनि साइकेलजों दावबायनायखौ जागायजेनो राम सिबियारि प्रदीप चन्द्र देबनाथआ। क'क्राझार सोहोरनि सोनाब फारसे बांग्लाझरायाव थानाय राम मन्दिराव लोगो हमनानै दावबायनायखौ गाहाम हामलायनाय होनायजों लोगोसे राङारि मदद हरदों फकिराग्राम बिटिसि बियाबनि MCLA एबा EM अरूप कुमार देआ। বেলাই অযোধ্যা যাব 2 মাহৰ যি তেওঁ প্লেন লৈছে 2 মাহত গৈ তাতে পাব ৰাম মন্দিৰ দৰ্শন কৰিব আৰু সকলৰ মংগল কামনা কৰিব। মই প্ৰদীপ দেৱনাথক শুভেচ্ছা জনাইছোঁ আৰু তাৰ ৰাস্তাত যাতে কোনো ধৰণৰ সহায় মানে কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয় সেইকাৰণে মই তেখেতক লগ ধৰিলোঁ। তেখেতক ক'লোঁ যে মই আছোঁ আৰু যি সহায় সহযোগ লাগে তাৰ লগত মোবাইল আছে, মোবাইলৰ মাধ্যমত তেওঁৰ লগত যোগাযোগ হ'ব আৰু মই ভাবোঁ যে যি চিন্তা তেওঁ লৈছে নিশ্চয় তাৰ কোনো অসুবিধা নহ'ব। তেওঁ ধুনীয়াকৈ আৰামছে ৰাম মন্দিৰ যাব। ভক্তিৰ যে পৰিচয় তেওঁ দাঙি ধৰিলে মই সকলো সনাতনী ভক্তিসকলক মানে অনুৰোধ জনাইছোঁ যে ভক্ত কাক কয় আমি তাৰ পৰা শিকিব লাগে যে ইমান ডেডিকেশ্যন তেওঁ কৰ্ম বাদ দি নিজৰ দোকান কৰি পাণ দোকান কৰা ল'ৰা এজন তেওঁ নিজৰ দোকান বাদ দি পেলাই 2 মাহৰ যি যাত্ৰা আৰম্ভ কৰিলে ৰাম ঠাকুৰৰ মানে ডেডিকেশ্যনত তেওঁ যাব সঁচাকৈ শলাগো। আৰু আমাৰ লগত আছে নেপালী বাবা। ইয়াতে আমি বুনাৰগাঁৱৰ ৰাম মন্দিৰত হনুমান মন্দিৰত আমি উপস্থিত আছোঁ। ইয়াৰ পৰা তেখেতক শুভেচ্ছা দিছোঁ। তেখেতে ভালে ভালে গৈ পাওক আৰু আমাৰ অসমৰ আৰু বিভিন্ন ধৰণৰ সনাতনী ভক্তসকল যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যোনে যোনে ৰাম মন্দিৰ দৰ্শন কৰিব প্ৰত্যেকৰ কাৰণে ব্যৱস্থা কৰি দিছে, ট্ৰেইনত দি যা আহা চব ফ্ৰী কৰি দিছে। তাৰে ভিতৰত তেওঁ যে পৰিচয় দিলে যে চাইকেল দি নিজে যাব সেইটো সঁচাকৈ মই EM হিচাপে BTRৰ মই BTR চৰকাৰৰ পৰা আৰু মই অৰূপ কুমাৰ দে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা চিন্তা লোৱাৰ বাবে। ধন্যবাদ। এনে কোকরাঝার এই হাটখোলা এরিয়াতে রাম মন্দির আছে নেপালি বাবার, এখানে একটু রেস্ট নিতেছি, তারপরে আবার আমি যাত্রা করব আর কি। আজকে আমার শ্রীরামপুর পর্যন্ত যাওয়ার আর কি টার্গেট। এটা আপনাদের এখন আশীর্বাদ, আপনাদের সহায় নিয়ে আমি আগায় যাব আর কি। এখানে 10 মিনিট থাকবো আর কি, তারপরে চলে যাব আমি এখন এই সিধা এখন শ্রীরামপুর ডাইরেক্ট আর কি। যাত্রাটা আমার প্রথম গয়া যাব আর কি। আমার মা বাবার বিধি কাজ আছে গয়াতে, পিণ্ড কাজ, ওখানে পিণ্ড কাজ করে তারপর আমি বেনারস কাশি যাব। ওখানে আমার যেটা ধর্মবাতি দিতে হয় গঙ্গাতে, সেটা আমি গঙ্গায় বাতি দিয়ে তারপরে অযোধ্যা দর্শন করার কামনা করছি। সেই অযোধ্যা দর্শন যাতে আমার সফলভাবে হয় এটা আপনাদের কাছে আশীর্বাদ আমার। মানে সাইকেল নাকি দিয়া যাত্রা আর কি। কেইদিনীয়া যাত্রা হবো এটা আমি 2 মাসের যাত্রা নিছি আর কি। অনুমতি আছে প্রশাসনের? প্রশাসনের আমি SP স্যারের কাছে গেছিলাম অফিসে, ওখান থেকে একটা নিছি আর কি সার্টিফিকেট, ওখান থেকেই দিছে আমাকে যে যা কোনো প্রবলেম হবে না, ওরকম আসছে আর কি দায়িত্ব নিয়ে। তো আপনারা অল্প আমাকে হেল্প করবেন, আপনাদের হেল্পে আমি আগাতে পারবো আর কি। নমস্কার।